Good morning guys. এতিয়া আমাৰ ডে 3 ইয়াতে যোৰহাটত আৰু আমি আজি ওলাইছো এই ৰাতিপুৱা হৈছে ৰাতিপুৱা টাইম কেইটা বাজিলে দেখাই দিছো ৰব 7:02 তো আমি এতিয়া ওলাই যাওঁ ওলাই গৈ কিনে আমি শিৱসাগৰ যাম শিৱসাগৰত মোৰ জেঠাই ল'ৰাটো আছে মানে জেঠাইহঁত থাকে তাৰপিছত দাদাই বিয়া পাতিলে নতুনকৈ মই আজিলৈকে গৈ পোৱা নাই মানে দেখা নাই গৈতো পাইছোঁ তো এতিয়া যাওঁ চাওঁ অলপ কথা পাতোঁ বহুত দিন হ'ল তো আমাৰ ককা দাদা কিন্তু শুয়ে আছে এতিয়াও তো ওলাই যাওঁ বলক আৰু বাহিৰত তামাম বৰষুণ আৰু মোৰ জোতাৰ অৱস্থা একদম বেয়া তো বেছি দেৰি নকৰোঁ ইয়াতে কাৰণ আৰু দেৰি হৈ যাবতো আমি আজি লখিমপুৰ গৈ পাব লাগিব তো সেইটো কাৰণে ওলাই যাওঁ আৰু এতিয়া চ' গাইজ সকলোকে মাত দিলোঁ এতিয়া এইমাত্ৰ সৰু মামা ঘৰৰ পৰা আহিলোঁ আৰু আমি এতিয়া ৰেডি যাবলৈ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ আৰু আজি আমাৰ ডে 3 আমি যাম লখিমপুৰ তো বলক আজিও সেই একে যোৱাকালি লিখে বৰষুণ দি আছে আৰু যিহেতু আৰ্লি মৰ্ণিং ওলাইছোঁ সেইটো কাৰণে অলপ হেৰি হ'ব লাগে সোনকালে গৈ পাব লাগে কাৰণ ৰাতি চলাবলৈ বহুত দিগদাৰ হয় ইয়াতে ছিংগল লেন হাইৱে হ'ব আৰু লগতে আপোনাৰ যদি বৰষুণ এনেকৈ দি থাকে তো বহুত বেছি ৰিস্কি হৈ যায় তো সেইটো কাৰণে আমি সোনকালে ওলাই দিলোঁ আৰু এয়া চাওক আমাৰ গাঁৱৰ পথাৰ So guys, finally আমি শিৱসাগৰত সোমাই গ'লো আৰু বেছি দূৰ নাই ডিমো বেছি দূৰ নাই তো চাওকচোন কিমান ধুনীয়া ৰাস্তা ইয়াতে মানে এনেকুৱা লাগিছে আমি অৰুণাচলৰ ক'ৰবাত আহি গৈছোঁ So guys, finally আমি শিৱসাগৰত আহি গ'লো বহি আছোঁ দাদা আহিব এতিয়া So guys, আমি আহি পাই গ'লো বগীবিল লখিমপুৰ আৰু বেছি দূৰ নাই কিবা 70 মান হ'ব চাগে তাৰপিছত বগীবিলৰ ব্ৰিজখন চাওক কিমান ধুনীয়া আৰু মই বহুত দিনৰ মূৰত আহিছোঁ কমচে কম 2 বছৰমান হ'ল বগীবিল অহা নাই So guys, এইটো চাওক আমি আছোঁ লখিমপুৰ টাউনৰ একজেক্টলি মাজত আৰু আমাৰ সন্মুখত মালপানী চাৰিআলি য'ৰ পৰা আমি লেফ্ট ল'ব লাগে তো লেফ্ট ল'বৰ কাৰণে ইয়াতে আপোনাৰ ইমান জাম আধা ঘণ্টা ধৰি ফচি আছোঁ তো এতিয়া আমাৰ 100 মিটাৰ মানত আছে লাইটটো তথাপিও আহি পোৱা নাইগে আৰু লখিমপুৰ টাউনৰ যোনবিলাক ষ্ট্ৰীট ইমান সৰু অকল এখন বা দুখন গাড়ীহে ধৰে তো সেইকাৰণে বেছিভাগ ওৱান ৱে ইয়াতে চ' গাইজ ফাইনেলি আমি মালপানী চাৰিআলিৰ পৰা লেফ্ট লৈ কিনে ইফালে আজাদ ৰোডত আহিছোঁ এইটো আজাদ ৰোডৰ আজাদ চাৰিআলি পাম আৰু আজাদ চাৰিআলি পাই ৰাইট চাইডে আমাৰ কলিতা গাঁও য'ত পিলপিলি ৰখি আছে তো বেছি টাইম নাই আৰু আমি লগ পাম 8 মাহৰ মূৰত তো যাওঁ বলক সোনকালে লগ কৰোঁ গাইজ ফাইনেলি আমি আহি পালোঁ আৰু 200 মিটাৰমান আছে চাওঁ কি হয় ঘৰত গৈ কিনে ইহঁতৰ কি ৰিয়েকশ্যন পাওঁ আৰু এইটো ইহঁতৰ ৰাস্তা দেখাই দিওঁ চ' গাইজ ফাইনেলি আমি গাড়ী পাৰ্ক কৰি দিলোঁ আৰু এয়া পিলপিলি ঘৰত আহি পালোঁ তাৰপিছত এয়া আমাৰ এইটো কি বুলি কয় ঘৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন তো মজা লাগিব ইণ্ডাষ্ট্ৰি আণ্ডাৰ কনষ্ট্ৰাকশ্যন তো এতিয়া মেইন মুদ্দাত আহোঁ য'ত যি কামৰ কাৰণে মই আহিছোঁ একচুৱেলি আমাৰ খালত যে ছেটআপ এটা বনাইছিলোঁ ইয়াতে লখিমপুৰত তো সেইটোকে চাবলৈ আহিছোঁ কিমান দূৰ আগবাঢ়িছে গাইজ সেয়া আমাৰ বেক চাইড তাৰপিছত আৰু কি বনালা আজি পিঠা কোনফালে বনাইছা চ' গাইজ এইটো পিঠা আমাৰ চাওকচোন কল পিঠা ন মজা গৰম গৰম কল পিঠা
So guys, এয়া হাল আমাৰ আৰু এইটো ড্ৰাম হেৰি কৰি থৈ দিছে, ঢাকি থৈ দিছে বৰষুণৰ কাৰণে। তো এতিয়া আমাৰ বৰ্তাই মাৰিব হাঁহ, তো বৰ্তাক অলপ সহায় কৰি দিওঁ আৰু লগতে যদি পাৰোঁ 2-এটা ফুটেজ লৈ ল'ম। কিন্তু বৰ্তাই ক'লে যে হাঁহটো অকল মাৰিহে দিম, আমি বাকীখিনি আমি বনাব লাগিব। তো সেইটো কাৰণে চাগে বেছি ভিডিঅ' বনাব নোৱাৰিম, সেইটো কাৰণে বেয়া নাপাব। এতিয়া গৈ কিনে আমি অলপ চাওঁ কি কৰোঁ কি নকৰোঁ, আৰু গৰম পানী অলপ কৰি কিনে হাঁহটো চেলটাই দিওঁ। চ' গাইজ আমাৰ বৰ্তাই হাঁহ হেৰি কৰিলে আৰু এতিয়া মাৰিলে, এতিয়া চেলাই আছে লাহেকৈ গৰম পানীত। বৰ্তা কাটি পেলালে, কাটিলো মজা। চ' গাইজ আমি ইয়াতে পাকঘৰত আছোঁ, আমাৰ একদম পিয়ৰ অসমীয়া পাকঘৰ। তো এতিয়া আমি হাঁহ কাটাটো চালোঁ, হাঁহটো খাম অলপ পিছত, বনাম অলপ পিছত। তো এতিয়া আমি বনাই আছোঁ হেৰি কি বুলি কয় এইটো, কলপিঠা। কলপিঠাটো এনেকৈ পিটিকি উলিয়াই লওক, তাৰপাছত এনেকৈ কলপাতখনত লেপি দিয়ক, লেপি কিনে সেই টাৱাখনত দিয়ে, কিন্তু কেনেকৈ দিয়ে এইটো চাই লওঁ। আচ্ছা, এনেকৈ মানে দুফাল কৰি দুফালে আহিছে, দুফাল কৰি কিনে আমাৰ বাইদেৱে দি দিলে। চ' গাইজ আমি এতিয়া ভাত খাব ওলাইছোঁ। হাঁহৰ মাংস, ভাত, নেমু, ভেন্দি ভাজি। বৰ্তা ৰেডি নে? ৰেডি।